এভৰিৱান ৱেলকাম টু মাই নিউ ভিডিঅ' আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈকে। এইকেইদিন ইমান ঠাণ্ডা পেলাইছে নহয়নে বাৰু, সেইকাৰণে ভাবিছোঁ আজি চিকেন বনাওঁ আৰু ঠাণ্ডা দিনত চিকেন খাই ভাল লাগে নহয় জানো। চিকেনৰ এটি একেবাৰে স্পেচিয়েল ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আজি। কম সময়তে কম সামগ্ৰীৰে বনাম ৰেচিপিটো। তাৰ কাৰণে মই এতিয়া চিকেন আনিবলৈ যাওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই আহি পালোঁ বজাৰৰ পৰা আৰু ফ্ৰেছ হৈ ল'লোঁ আৰু চিকেন লৈ আহিলোঁ। এতিয়া চিকেনখিনি বনাওক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি মই বনাম বাটাৰ চিকেন, একেবাৰে কম সামগ্ৰীৰে কিন্তু খাবলৈ একেবাৰে হোটেলৰ দৰেই হ'ব। ঘৰত থকা সামগ্ৰীৰেই বনাম মই বাটাৰ চিকেনটো। তাৰ কাৰণে এয়া মই পিঁয়াজ লৈ লৈছোঁ মিডিয়াম চাইজৰ 3টা আৰু বিলাহী 3টা। এতিয়া পিঁয়াজ আৰু বিলাহীখিনি অকণমান সময়ৰ কাৰণে বইল কৰি ল'ম, যাতে ইয়াৰ কেঁচা ভাৱটো যায় আৰু অকণমান কোমলিও যায়, কাৰণ পিছত এইখিনি পেষ্ট বনাব লাগিব যিহেতু। কিছুমানে এইখিনি ভাজি কিনেও পেষ্ট বনায়, কিন্তু এনেদৰে পেষ্ট বনালে খাবলৈ বেছি টেষ্টি হয়। এতিয়া এইখিনি প্ৰায় 5 বা 10 মিনিটমান সময়ৰ কাৰণে বইল হ'বলৈ দিম। ইয়াতে মই অকণমান নিমখো দি দিছোঁ, তেতিয়া সিজিবলৈ সহজ হয়। পিঁয়াজ আৰু বিলাহীখিনি বইল হয় মানে ভাবিলোঁ চিকেনখিনি মেৰিনেট কৰি লওঁ, যিহেতু চিকেনখিনি অকণমান সময় থৈ দিব লাগিব। সেইকাৰণে এয়া মই চিকেনখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া ইয়াতে মই কিছুমান বস্তু এড কৰিম, যিখিনি বস্তু আপোনালোকে অতি সহজতেই পাব আৰু ঘৰত থাকে ইয়াৰ প্ৰায়ভাগ বস্তু। এতিয়া প্ৰথমতে মই ইয়াতে এড কৰিছোঁ দৈ। দৈয়ে চিকেনখিনি মেৰিনেট হোৱাত বহুত সহায় কৰে। দৈ দিলে চিকেনখিনি পিছলৈকে বহুত সময় ভাজি থকাৰ প্ৰয়োজন নাই, কাৰণ দৈটোৱে চিকেনখিনি কোমলাই দিয়ে। ইয়াতে মই এড কৰিছোঁ 2 চামুচ দৈ। যিহেতু চিকেন কম সেইকাৰণে 2 চামুচ দৈ দিছোঁ। আপোনালোকে বেছিকৈ চিকেন বনালে অকণমান এড কৰিব পাৰে। আৰু এতিয়া মই ইয়াতে মছলাবোৰ এড কৰি গৈছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা, চিকেন মছলা, কাশ্মীৰী লাল মিৰ্চ, আদা নহৰুৰ পেষ্ট, হালধি, নিমখ আৰু মিঠাতেল। কেঁচা মিঠাতেলটোৱে ইয়াতে এটা ধুনীয়া কালাৰ আনি দিব আৰু আঞ্জাখন পিছলৈকে দেখিবলৈ বহুত ধুনীয়া হ'ব। যেতিয়া কাশ্মীৰী লাল মিৰ্চ আৰু মিঠাতেলটো মিক্স হ'ব দৈৰ সৈতে, তেতিয়া এটা ধুনীয়া কালাৰ আহিব। এতিয়া মই কাশ্মীৰী লাল মিৰ্চৰ লগত যিটো আমাৰ নৰ্মেল জলকীয়াৰ গুড়ি পোৱা যায়, সেই জলকীয়াৰ গুড়িটো এড কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। আৰু এতিয়া ইয়াতে মই প্ৰয়োজন অনুসৰি মিঠাতেলখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি লৈছোঁ। প্ৰথমতে মই এখন হেতাৰে সানিছিলোঁ, কিন্তু পিছলৈকে মোৰ দিগদাৰ লাগিলে, সেইকাৰণে মই হাতেৰে এইখিনি মিক্স কৰি ল'ম আৰু তাৰপিছত আধা ঘণ্টা সময়ৰ কাৰণে এইখিনি মেৰিনেট হ'বলৈকে থৈ দিম। ইফালে আধা ঘণ্টাৰ সময়ত চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল আৰু লগতে মোৰ বিলাহী আৰু পিঁয়াজৰ যিখিনি পেষ্ট বনাবৰ কাৰণে বইল কৰিছিলোঁ, সেইখিনিও বইল কৰা হৈ গ'ল আৰু অকণমান ঠাণ্ডা হোৱাৰ তাৰ পৰা মই এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। দেখিছেনে পেষ্টটো দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া বলক আমি বাটাৰ চিকেন বনাবলৈ আৰম্ভ কৰোঁ। ইয়াৰ কেৰাহী এখন পাতি তেল গৰম হ'বলৈ দিছোঁ। মই বহুত বেছি তেল দিয়া নাই, যিহেতু মেৰিনেট কৰোঁতে তেল দিছোঁ, সেইকাৰণে বহুত বেছি তেল দিয়া নাই, অলপ তেল দিছোঁ। আৰু এতিয়া ইয়াতে মই 1 চামুচ বাটাৰ এড কৰিম। দেখিছেনে ঠাণ্ডা যে বাটাৰটো একেবাৰে টান হৈ আছে। আপোনালোকে ইচ্ছা কৰিলে কেৱল বাটাৰতো চিকেনটো বনাব পাৰিব। মই পিছে তেলতে বনাইছোঁ, জাষ্ট অকণমান বাটাৰ এড কৰিছোঁ ইয়াতে। আৰু প্ৰথমতে মই এতিয়া মেৰিনেট কৰি লোৱা চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই বৰ্তমান পিঁয়াজ এড কৰা নাই, পিঁয়াজটো মই পিছত দিম। প্ৰথমতে চিকেনখিনি ফ্ৰাই কৰি ল'ম। এয়া চিকেনখিনি দেখিছেনে এপিচৰ লগত এপিচ লাগি গৈছে, কাৰণ দৈটোৰ লগত মানে মিক্স হৈ গৈছে যে এটা মানে পেষ্ট বনোৱাহেন হৈছে ন, সেইটো কাৰণে লাগি গৈছে। তো চিকেনখিনি মই এপিচ এপিচ কৰি এনেদৰে মানে ভাঙি দিছোঁ আৰু আঠা লগাৰ পৰা। প্ৰথমতে জুইটো বঢ়াই কিনি চিকেনখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম, প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে। আৰু তাৰপিছত জুইটো কমাই কিনে মানে মিডিয়াম ফ্লেমত আমি চিকেনখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। ঢাকোন লগাই লগাই চিকেনখিনি ভাজিব, তেতিয়াহে চিকেনটো ধুনীয়াকৈ সিজিব নহয় জানো। এয়া মই চিকেনখিনি ঢাকোন লগাই কিনে অকণমান সময় ভাজি লৈছোঁ। এয়া ঢাকোনখন উলিয়াই চাইছোঁ, চিকেনখিনিৰ পৰা লাহে লাহে পানী ওলাব লৈছে। যেতিয়ালৈকে চিকেনৰ পানী ওলাই থাকিব তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব, আৰু যেতিয়া পানীখিনি নোহোৱা হৈ যাব তেতিয়া চিকেনখিনি ধুনীয়াকৈ ভাজ খাই যাব। মই অকণমান লৰাই দিছোঁ আৰু এতিয়া আকৌ ঢাকোন লগাই দিম প্ৰায় 5 বা 10 মিনিটৰ কাৰণে।
আৰু এয়া ঢাকোন লগাই দিছোঁ আৰু এবাৰ চাইছোঁ, মানে মাজে মাজে চায়ো আছোঁ, নহ'লে লাগি যাব পাৰে ন কেৰাহীত, সেইকাৰণে ইয়াৰ পৰাই চিকেনখিনি ভাজ খাই আহিছেই আৰু লাহে লাহে নমোৱাবৰ হ'বয়ে। ইয়াৰ চিকেনখিনি দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু চিকেনৰ পৰা তেল ওলাব লৈছে। আৰু অকণমান সময় লৰাই কিনে মই চিকেনখিনি নমাই ল'ম। মই চিকেনখিনি নমাই লৈছোঁ, দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। আৰু ভজা মাংস খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই, মই পিছে বহুত ভাল পাওঁ। এতিয়া বলক আমি বাটাৰ চিকেনৰ গ্ৰেভিটো বনাই লওঁ। চিকেন ফ্ৰাই কৰি ৰোৱা তেলখিনিতে মই অকণমান পিঁয়াজ আৰু কেঁচা জলকীয়া এড কৰিছোঁ আৰু লগতে অকণমান আদা নহৰুৰ পেষ্টো দিছোঁ, সেইখিনি পিছে দেখুওৱা নহ'লে। আৰু এতিয়া এইখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম আৰু এইখিনি অকণমান ভাজ খোৱাত ইয়াতে মই এড কৰিম যিখিনি মই পিঁয়াজ আৰু বিলাহীৰ পেষ্ট বনাইছিলোঁ, সেই পেষ্টখিনি মই ইয়াতে এড কৰি দিছোঁ। এতিয়া পিঁয়াজ আৰু বিলাহীৰ পেষ্টখিনিৰ পৰা কেঁচা ভাৱটো নোযোৱালৈকে এইখিনি ভালদৰে ভাজি ল'ম। প্ৰায় 5 বা 10 মিনিটমান সময়ৰ কাৰণে এইখিনি ভাজি ল'ম। তেতিয়া ইয়াৰ যিটো কেঁচা ভাৱ আছে, কেঁচা ভাৱটো নোহোৱা হৈ যাব। জুইটো মিডিয়াম ফ্লেম কৰি কিনে আমি এইখিনি ভাজি ল'ম। যদিহে জুইটো বঢ়াই দিওঁ তেতিয়াহ'লে এইখিনি কেৰাহীত লাগি যাব, যিহেতু আগতে ইয়াৰ পৰা পেষ্ট বনাই লৈছোঁ নহয় জানো। এইখিনি ভালদৰে ভাজ খাই গ'ল, প্ৰায় 5 বা 10 মিনিটমান সময়ৰ কাৰণে এইখিনি মই ভাজি ল'লোঁ। আৰু এতিয়া ইয়াতে মই এড কৰিছোঁ পানী, প্ৰয়োজন অনুসৰি ইয়াতে পানী দিম, যিখিনি গ্ৰেভি কৰোঁ আৰু বাটাৰ চিকেনটো বহুত বেছি মানে জোল নকৰে ন, সেইকাৰণে। আৰু এতিয়া পানীখিনি দিয়া হোৱাৰ পিছত ইয়াতে মই চিকেনখিনিও একেলগে দি দিছোঁ। চিকেনখিনি এটা উতল অহাটো দিব পাৰে, কিন্তু মই আগতেই দি দিছোঁ যাতে আৰু অকণমান বেছি সময় চিকেনখিনি সিজিব পাৰে। এইফালে লাহে লাহে উতল আহিব লৈছে আৰু মই এতিয়া কাশ্মীৰী মেথি ইয়াতে দি দিছোঁ ক্ৰাছ কৰি কিনে। আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকোন লগাই দিম। মই 5 মিনিটমানৰ কাৰণে আকৌ ঢাকোন লগাই দিছোঁ আৰু জুইটো অকণমান বঢ়াই দিছোঁ এতিয়া, যিহেতু গ্ৰেভিখন লাহে লাহে ডাঠ হৈ আহিব লৈছে। আৰু এই সময়তে মই ইয়াতে এড কৰিছোঁ 1 চামুচ বাটাৰ আৰু এতিয়া ভালদৰে বাটাৰখিনি চিকেনখিনিৰ লগত মিক্স হ'বলৈকে দিম। মোৰ চিকেনখিনি ৰেডি হৈ গ'ল আৰু গ্ৰেভিটো ডাঠ হৈ আহিলে এতিয়া মই চিকেনখিনি নমাই দিম। ফাইনেলি এয়া মোৰ বাটাৰ চিকেন ৰেডি হৈ গ'ল, একেবাৰে কম সামগ্ৰীৰে বনোৱা আৰু লগতে কম সময়তে বনোৱা। আপোনালোকেও এনেদৰে বাটাৰ চিকেন বনাই খাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ।